নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভাটিজা অসম ইউটিউব চেনেললৈ। আজি এটা মাছ পোৰা ভিডিঅ' আপোনালোকৰ মাজত দেখাম। চাওক, গেছত মাছ পুৰি বটিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, কেনেকৈ মাছ পুৰি বটে চাই থাকক। কি কি দিব লাগে। এয়া হৈছে ধনিয়া পাত লোকেল হয়। এয়া মাছ পুৰি আছোঁ, 4টা মাছ, বেছি নহয়, 4টা মাছ, 2জন মানুহে খাম বঢ়িয়াকৈ। এয়া ধনিয়া পাত আছে মোৰ লগত। এয়া মাছ হৈছে আৰু বেছি নাই, এটা পৰি গ'ল লোহাডালৰ পৰা, এটা পৰি গ'ল, 2টা অলৰেডি হৈ গ'ল মাছ। এতিয়া বটিব লাগিব মাছ বঢ়িয়াকৈ। তাত দিছোঁ এয়া মাছ, ধনিয়া চব দিছোঁ। এতিয়া পাতটোতো ইয়াত আছে, এইটো বটিম মজাকৈ। চব আহিব, জলকীয়া আহি গ'ল। এতিয়া এটা বস্তু ইয়াত দিব লগা আছে, সেইটো হৈছে নহৰু, যোনটো বস্তু মেইন। এতিয়া চাটনিৰ বাবে সকলোখিনি বস্তু আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই বটি দিম, বটাটো দেখুৱাব নোৱাৰিম, বটি কিনে দেখুৱাই আছোঁ। নিমখ, নহৰু, জ্বালা, ধনিয়া পাত, 4টা মাছ দিছোঁ, খলিহনা মাছ হৈ গ'ল। আকৌ বটিম, এনেকৈ আকৌ বটিম, বটি দিম, খাই দিম। 100% বটা কমপ্লিট হৈ গ'ল। এতিয়া বঢ়িয়াকৈ এইটো উঠাম। উঠালোঁ, ইয়াত বাতিত থলোঁ। উঠালোঁ, I look at you and it's easy to see you are that someone I've been trying to meet.